দিহিং পাটকাই বনাঞ্চলত কয়লাৰ মুক্ত খননৰ কেন্দ্ৰীয় চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই শনিবাৰে খোৱাং চাৰিআলিত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। আসুৰ খোৱাং আঞ্চলিকৰ সভাপতি অংকুৰ শইকীয়া, উপসভাপতি অংকিত গগৈ, সম্পাদক ৰূপম ডেকা বৰুৱা আৰু জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰৰ নেতৃত্বত প্ৰতিগৰাকী ছাত্ৰকৰ্মীয়ে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ নেতৃত্বই ৰাজ্যৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষাৰ স্বাৰ্থত দিহিং পাটকাইত কয়লাৰ মুক্ত খনন বন্ধ কৰিবই লাগিব বুলি দাবী জনাই সকলো দল সংগঠনতে চৰকাৰৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনাইছে। দিহিং পাটকা অভয়াৰণ্যত যি মুক্ত কয়লা খনন কাৰ্যসূচী, সেই কাৰ্যসূচী কেতিয়াও মানি লোৱা নহ'ব। আমি খোৱাং ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানৰ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই এই দিহিং পাটকাই অভয়াৰণ্যত যি মুক্ত কয়লা খনন কাৰ্যসূচী চলি আছে, সেই কাৰ্যসূচীক তীব্ৰ বিৰোধিতা জনাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই লকডাউনৰ সময়তো আমি নিয়মানুবৰ্তিতাতে সামাজিক দূৰত্ব বজাই ৰাখি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ দিহিং পাটকা অভয়াৰণ্যত বন্য হস্তীকে আদি কৰি বিভিন্ন জীৱকুলে মুক্ত বিচৰণ কৰে আৰু বিভিন্ন জীৱকুলৰ দিহিং পাটকাই অভয়াৰণ্যৰ বাসস্থান। গতিকে এইখন অভয়াৰণ্যক মুক্ত খনন কাৰ্যৰে ধ্বংস নকৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আমি দিহিং পাটকাই অভয়াৰণ্যৰ এই মুক্ত কয়লা খনন কাৰ্য আমি সকলো জনগণে একগোট হৈ মাত মতা উচিত। কাৰণ যিহেতু আমি আমাজনত যিদৰে জুই ৰাখোঁতে আমি সকলোৱে আমি একগোট হৈ মাত মাতিছোঁ, ঠিক তেনেদৰে দিহিং পাটকাই যি এই ধ্বংসলীলা চলাইছে চৰকাৰে, এই কাৰ্যক আমি সকলো ৰাইজকে আমি একগোট হৈ মাত মাতিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰে দিহিং পাটকাই কয়লা খনন কাৰ্য চলাবলৈ যি অনুমতি প্ৰদান কৰিছে, তাক আমি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা জনাইছোঁ। আৰু আজি আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অতি শীঘ্ৰে চৰকাৰে এই যি হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। কিয়নো ইয়াত যদি কয়লা খনন কৰিবলৈ দিয়ে, ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱ জন্তুকে আদি কৰি বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। সেই বস্তুবিলাকৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। সেইকাৰণে চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি আহি থাকিব দিনবিলাকত আন্দোলনৰ দ্বাৰা কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। মৰাণৰ পৰা অংশুমান চাহুৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।